শুকাই গৈছে ইয়াৰ শুকাই গৈছে ইয়াৰ আৰু এই মানে আমি য'ত গৈছিলোঁ ৱাটাৰফলটোত আগতে গৈছিলোঁ মই আগৰ ভিডিঅ'টো যদি চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাত যাই কিনে চাব সেই আৰু ঠাইবোৰ চাব বঢ়িয়া ধুনীয়া ঠাই একদম আৰু মানে সেই ভিডিঅ'টোত মই এই ৱাটাৰফলটো দেখুৱাব নোৱাৰিলোঁ কাৰণ মানে গুড লগৰ আছিল সেইকাৰণে সোনকালে গুচি আহিছোঁ তাৰপৰা আৰু এইবাৰ গ'লোঁ তাৰপিছত মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিম একবাৰ ভিডিঅ'টো তো ভিডিঅ' কৰি এনেকৈ জাষ্ট মানে ব্লগ বুলি নহয় মানে হঠাতে গ'লোঁ হঠাতে যাই কিনে হঠাতে ভিডিঅ' কৰি হঠাতে মানে ব্লগ কৰি দিলোঁ আৰু মানে চবখিনি হঠাতে হৈ গ'ল তো সেইকাৰণে মানে হঠাতে কৰি দিলোঁ আৰু যদি চাই ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু এই ঠাইখিনি আছে ৰাণীখামাৰত চান্দুবীৰ পৰা 10 কিলোমিটাৰ যাব লাগে চান্দুবীৰ 10 কিলোমিটাৰ যোৱাৰ পিছত আপোনালোক বঢ়িয়াকৈ যাব আৰু মানে সেই তাৰ পৰা মানে যিটো ৱাটাৰফল সেইটো ৱাটাৰফললৈকে মোটামুটি 1-1.5 কিলোমিটাৰমান 1 কিলোমিটাৰমান বুলিব লাগিব খোজকাঢ়ি কিনে পাহাৰৰ ওপৰত ন এই গাড়ী চাড়ী একো নাযায় সেইকাৰণে আৰু 1 কিলোমিটাৰমান বুলি যাব লাগিব তো এইখিনি যাব আৰু যাই চাই ল'ব কেনে লাগে তো বাই বাই দিয়ক